ও রজাই ভাষণ দিছিলে পরিবর্তন আমিয়ে আনিম। ও রজাই ভাষণ দিছিলে বজাইছিলো চাপৰি, সেই ৰজাই ৰাইজৰ মূৰত মাৰে সাঁতুৰি। ও ৰজাই ভাষণ দিছিলে বজাইছিলো চাপৰি, সেই ৰজাই ৰাইজৰ মূৰত মাৰে সাঁতুৰি। ৰাৱণ বধু বুলি কৈ ৰাম আজি ৰাৱণ হৈয়ে যায়, কালৈ আশা কৰিব ৰাইজ আজি হ'ল নিৰুপায়। ৰজা আজি মিছলীয়া হ'ল, চাপৰি চাপৰি নবজাবি চাপৰি, এনে ৰজাৰ কাহিনী নাযাওঁ পাহৰি। ও চাপৰি